মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ পাঠদান সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অইল দীক্ষা প্ৰকল্পৰ আজিৰ পাঠদান শিতানলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ তৃতীয় অধ্যায় আহৰ পৰা কাপোৰলৈ পাঠ দি তোমালোকৰ পৃষ্ঠা নং 26ত থকা আহৰ পৰা ঊণ বনোৱা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। আৰু মই তোমালোকৰ বিজ্ঞান শিক্ষয়িত্ৰী অনিমা ওৰাং আজি এই পাঠটি আৰম্ভ কৰিবলৈ লৈছোঁ। তেন্তে আহা পাঠটি আৰম্ভ কৰোঁ। তোমালোকে ইতিমধ্যে শিকিলা যে কিছুমান প্ৰাণীৰ পৰা আমি আহৰণ কৰোঁ। সেই প্ৰাণীবোৰ কি? এংগোৰা ছাগলী, লামা, উট, ভেড়া, আলপাকা, ইয়াক। এই প্ৰাণীবোৰৰ নোমবোৰ সংগ্ৰহ কৰা হয়। এই নোমবোৰ সংগ্ৰহ কৰাৰ পিছত বিশেষ পদ্ধতিৰে সেই নোমবোৰ কি কৰা হয়? ঊণ সূতালৈ প্ৰস্তুত কৰা হয়। তেন্তে সেই পদ্ধতিটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। এই পদ্ধতিটো 6টা স্তৰত ভাগ কৰা হৈছে। আহৰ পৰা ঊণ বনোৱা পদ্ধতি এইটো। আহৰ পৰা ঊণ বনোৱা পদ্ধতি 6টা স্তৰত ভাগ কৰা হৈছে। প্ৰথম হৈছে মুণ্ডন বা খুৰোৱা, দ্বিতীয় হৈছে পৰিষ্কাৰকৰণ, তৃতীয় হৈছে বৰ্গীকৰণ, চতুৰ্থ হৈছে বাৰছ পৰিষ্কাৰকৰণ, পঞ্চম স্তৰ হৈছে ৰং দিয়া আৰু শেষৰ স্তৰটো হৈছে 6ষ্ঠ স্তৰ পোন কৰা, ফনিওৱা আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা। তেন্তে আহা এটা এটাকৈ এই স্তৰবোৰ আমি আলোচনা কৰোঁ। প্ৰথম স্তৰটো আছিলে আমাৰ মুণ্ডন বা খুৰোৱা। ইয়াত কি কৰা হয়? প্ৰাণীবোৰৰ শৰীৰৰ পৰা পাতল এতৰৰ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। তোমালোকে ছবিত দেখিবলৈ পাইছা কিদৰে নোমবোৰ আঁতৰাই পেলোৱা হৈছে। বিশেষ মেচিন বা খুৰোৱা যন্ত্ৰৰে এই নোমবোৰ আঁতৰাই পেলোৱা হয়। এই কাৰ্যটো সাধাৰণতে গৰমকালি কৰা হয় যাতে প্ৰাণীবোৰৰ ওপৰত ঠাণ্ডাৰ প্ৰভাৱ নপৰে। আৰু এই নোমবোৰ আঁতৰোৱাৰ সময়ত প্ৰাণীবোৰৰ কোনো ধৰণৰ দুখ নাপায়, কিয়নো প্ৰাণীবোৰৰ ছালৰ ওপৰৰ তৰপটো মৃত। যিদৰে চুলি কাটিলে আমি দুখ নাপাওঁ, ঠিক তেনেদৰে প্ৰাণীবোৰৰ নোমবোৰ আঁতৰালে দুখ নাপায়। নোমবোৰ আহৰণ কৰাৰ পিছত কি কৰা হয়? মোনাত ভৰাই প্ৰণালীগতভাৱে কাৰখানালৈ পঠিয়াই দিয়া হয়। তোমালোকে ছবি দেখিবলৈ পাইছা কিদৰে নোমবোৰ আহৰণ কৰা হৈছে আৰু বেগত ভৰাই বা বস্তাত ভৰাই নোমবোৰ কাৰখানালৈ পঠিওৱা হৈছে। তাৰ পিছত স্তৰটো আছে পৰিষ্কাৰকৰণ। ছালৰ সৈতে কাটি লোৱা নোমবোৰ চৌবাচাত ভালদৰে ধুই তেল, ধূলি আৰু ময়লাবোৰ আঁতৰাই লোৱা হয়। ইয়াক পৰিষ্কাৰকৰণ বা স্কাউৰিং বোলা হয়। এই কাৰ্যটো আজিকালি মেচিনত কৰা হয়। তোমালোকে দেখিবলৈ পাইছা কিদৰে মেচিনত ভৰাই নোমবোৰ পৰিষ্কাৰ কৰা হৈছে। তাৰ পিছত স্তৰটো আছে বৰ্গীকৰণ। বৰ্গীকৰণ মানে ভাগ কৰা। নোমবোৰ পৰিষ্কাৰ কৰাৰ পিছত কি কৰা হয়? বৰ্গীকৰণ কৰা হয়। নোম থকা ছালবোৰ কাৰখানালৈ পঠিওৱা হয়। ইয়াত নোমবোৰ ভাগ কৰা হৈছে, বৰ্গীকৰণ কৰা হৈছে। আকৌ যিবোৰ নোমত ছাল লাগি থাকে সেইবোৰ আকৌ কাৰখানালৈ পঠিয়াই পৰিষ্কাৰ কৰিবলৈ দিয়া হয়। ইয়াত ভিন ভিন মসৃণতাৰ ওপৰত ভিত্তি কৰি নোমবোৰ পৃথক কৰা হয়। ইয়াত দেখিবলৈ পাইছে কিদৰে নোমবোৰ মসৃণতাৰ ওপৰত ভিত্তি কৰি পৃথক কৰা হৈছে। তাৰ পিছত স্তৰটো আছে আমাৰ বাৰছ পৰিষ্কাৰকৰণ। এতিয়া বাৰছনো কি চাওঁ। হোম থকা সৰু ভুবুৰা নোমবোৰক বাৰছ বোলা হয়। সেইবোৰ নোমবোৰৰ পৰা আঁতৰাই পেলোৱা হয়। ইয়াত নোমবোৰৰ ভিতৰত কিছুমান হোম থাকে। সেই হোমবোৰক কি বোলা হয়? বাৰছ। কেতিয়াবা আমাৰ চুৱেটাৰত গুটি গুটি উঠে, সেইবোৰে হৈছে বাৰছ। এই আঁহবোৰ আকৌ পৰিষ্কাৰ কৰা হয় আৰু শুকোৱা হয়। তাৰ পাছত এই আঁহবোৰৰ পৰাই ঊণ সূতা প্ৰস্তুত কৰা হয়। বাৰছ পৰিষ্কাৰ কৰা ঊণবোৰ আকৌ ধুই মেলি পৰিষ্কাৰ কৰি শুকোৱা হয়। আকৌ তাৰ পৰা কি কৰা হয়? ঊণ সূতা প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত স্তৰটো আছে আমাৰ ৰং দিয়া। আমি জানো যে ভেড়া, ছাগলী, উট আৰু ইয়াকৰ প্ৰাকৃতিক নোমবোৰ সাধাৰণতে কলা, মুগা বা বগা ৰঙৰ। চিন্তা কৰি চোৱাচোন, যদি নোমবোৰ ৰং নিদিয়া হ'লে কি হ'লহেঁতেন? আমি মাত্ৰ কলা, মুগা বা বগা ৰঙৰহে চুৱেটাৰ বা গৰম কাপোৰ পিন্ধিব পালোহেঁতেন। সেইবাবে এই খাপত কি কৰা হয়? আঁহবোৰ বিভিন্ন ৰঙৰ ৰং দিয়া হয়। তোমালোকে দেখিবলৈ পাইছা কিদৰে ইয়াত ৰং দিয়া হৈছে। তাৰ পিছৰ স্তৰটো আছে আমাৰ 6ষ্ঠ স্তৰ পোন কৰা, ফনিওৱা, পকোৱা সূতালৈ ৰূপান্তৰ কৰা। আঁহবোৰ কি কৰা হয়? পোন কৰা হয়, ফনিওৱা হয় আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয়। দীঘল আঁহবোৰৰ পৰা চুৱেটাৰৰ বাবে ঊণ আৰু চুটি আঁহবোৰৰ পৰা পাজি কাটি ঊণি কাপোৰ ববলৈ সূতা বনোৱা হয়। তোমালোকে দেখিবলৈ পাইছা ইয়াত নোমবোৰ কি কৰা হৈছে? পোন কৰা হৈছে। পোন কৰাৰ পিছত সেইবোৰ পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয় আৰু তাৰ পিছত ঊণ সূতা প্ৰস্তুত কৰি পিনে সেইবোৰ সূতা কাটি কাপোৰ ববলৈ দিয়া হয়। তাৰ পিছত চাওঁ আহা, আমি গম পালো যে ঊণ সূতা প্ৰস্তুত কৰিবলৈ মুঠতে 6টা স্তৰত ভাগ কৰা হয়। আৰু সেই নোমবোৰ বা আঁহবোৰ আমি ক'ৰ পৰা পাওঁ? ভেড়া, ছাগলী, উট, আলপাকা আৰু ইয়াকৰ পৰা।
প্ৰথম স্তৰটো আছিলে আমাৰ মুণ্ডন, দ্বিতীয় স্তৰটো আছিলে আমাৰ পৰিষ্কাৰকৰণ, তৃতীয় স্তৰটো বৰ্গীকৰণ, চতুৰ্থ স্তৰটো বাৰছ পৰিষ্কাৰকৰণ, পঞ্চম স্তৰটো আছিলে আমাৰ ৰং দিয়া, আৰু শেষৰ ষষ্ঠ স্তৰটো আছিলে পোন কৰা, ফনিওৱা আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা। তাৰপিছত আমি ঊণ সূতা ইয়াৰ পৰাই সংগ্ৰহ কৰোঁ। এতিয়া চাওঁ আহা ঊণৰ পৰা পোৱা কিছুমান কাপোৰৰ উদাহৰণ। ইয়াত দেখিবলৈ পাইছে তোমালোকে কিছুমান গৰম কাপোৰ, শ্বল, মোজা ইত্যাদি গৰম কাপোৰবোৰ তৈয়াৰ কৰা হৈছে। এতেকে আজি আমি কি কি শিকিলো চাওঁ আহা। ভেড়া, ছাগলী, উট আৰু ইয়াকৰ পৰা আমি ঊণ সূতা পাওঁ। প্ৰাণীবোৰৰ শৰীৰৰ পৰা নোমবোৰ খুৰোৱা বা মুণ্ডন কৰা হয়। মুণ্ডন কৰাৰ পাছত নোমবোৰ পৰিষ্কাৰ কৰা হয়। পৰিষ্কাৰ কৰাৰ পিছত নোমবোৰ বৰ্গীকৰণ কৰা হয়। বৰ্গীকৰণ কৰাৰ পিছত আঁবোৰ পোন কৰা হয়, ফনিওৱা হয় আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয়। তাৰ পিছত আঁবোৰ শুকুৱাই ৰং দি পাজি কাটি উনি কাপোৰ তৈয়াৰ কৰা হয়। এতিকে আমি আজি আঁহৰ পৰা কিদৰে ঊণ বনোৱা হয় সেই পদ্ধতিটোৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া তোমালোকৰ বাবে এটা প্ৰশ্ন আছে, ঊণ বনোৱা পদ্ধতিটো কেইটা ভাগত ভাগ কৰিব পাৰি, এই ভাগসমূহ কি কি? তোমালোকে কমেন্টৰ যোগেদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰা। ভিডিঅ'টো ভাল লাগিলে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ লগৰবোৰে এই ভিডিঅ'টোৰ পৰা লাভ উঠাব পাৰে। শেষত নিজকে সুস্থ আৰু সবল কৰি ৰাখিবা। ধন্যবাদ।